হাই বন্ধু বান্ধৱীসকল, আজি মই গুৱাহাটীত যাবলৈ ওলাইছোঁ। বহুদিন হ'ল মই ঘৰতে আছিলোঁ 4 মাহকৈ। আজি মই আৰু ৰিটাৰ্ণ গুৱাহাটীত মই য'ত কাম কৰোঁ তাতে যাম। বলক আপোনালোকক অলপকৈ দেখাই যাম। এতিয়া ঘৰৰ পৰা যাব ওলাইছোঁ, এতিয়া গুৱাহাটী ৰিটাৰ্ণ। এতিয়া সকলোকে বাই বাই দি হেনা এতিয়া বৰ্তমান ছেকেণ্ডাৰী পাৰ হ'লোঁ। লাহেকৈ আৰু চুকুনীয়া পাই যাম। দেখা পাইছোঁ পাৰ হ'লোঁ, অকণমান চুকুনীয়া পাম আৰু অলপমান দেৰি 5 মিনিটমান লাগিব ওলাইছোঁ দে। ফাইনেলি আমি হাৱে পালোঁ, চুকুনীয়া মানে মই এতিয়া ডাইৰেক্ট হাৱে দিয়া নাই, ডাইৰেক্ট গুৱাহাটী যাম। মির্জা পার হয়তো গ্যাস ফ্যাক্টরি আছে, মির্জা পার হয় গ্যাস ফ্যাক্টরি। বৰ্তমান মিৰ্জা চক পালোঁ। মিৰ্জা চক এতিয়া পাই গ'লোঁ খাই তাতে এনেকুৱা সোমাব লাগে। ইফালে গ'লে তাৰমানে চান্দুবি আৰু এইটো মধ্যে ডিগ্ৰী কলেজত পায়। মই গ'লে চান্দুবি taman habas habat বহুত আছে ইয়াত হাবা এইটো দিয়া বন আছে, এইটো ইয়াত হাবা এইবিলাক আৰু অলপমান আগবাঢ়ি যায় ফাইনেলি আমি পালোঁ এয়াৰপৰ্টত অভাৰব্ৰিজ। এয়াৰপৰ্টৰ বৰ্তমান অভাৰব্ৰিজ লেফ্ট চাইডে হ'ব, এয়াৰপৰ্টৰ লেফ্ট চাইডে ৰেড আছে আৰু ৰাইট চাইডে লেফ্ট চাইডে হয়। এইটো চাইডে আমাৰ এইটো বগৰ চাইডৰ পৰা আহিলে আমাৰ এতিয়া ৰাণী পাম। ৰাণী মানে ৰাস্তাটো ফাইনেলি আহি পালোঁ ৰাণীৰ ইফালে ৰাইট চাইডে দি যায় এইটো একোলেণ্ড যোৱা ৰাস্তা ইফাল চাইডে। ফাইনেলি আমি ধাৰাপুৰ পাৰ হ'লোঁ। এতিয়া লাহেকৈ আমি জালুকবাৰী পাম আৰু বেছি দেৰি নাই। তাৰপিছত আৰু তাৰ পাৰে আমি যাব লাগিব 5-6 কিলোমিটাৰ 10 কিলোমিটাৰ। ফাইনেলি আমি বৰ্তমান আমি জালুকবাৰী পালোঁ আৰু জালুকবাৰী অলপমান দেখাই দিম আপোনালোকক। বিশ্ববিদ্যালয়খন গুৱাহাটীত আমাৰ জালুকবাৰীৰ সন্মুখতে আছে, দেখাই আছোঁ। এইটো গেটটো হ'ল বিশ্ববিদ্যালয়ৰ গেট। এইটো সন্মুখৰ গেটটো ৰাইট চাইডে দি সোমাই আমাৰ সিটো চাইডৰ পৰা আহিলে আৰু লগতে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ জালুকবাৰীত চব পাইছে।
কৰি পালোঁ জালটো সেইটো হ'ল ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ কিন্তু ডাঙৰকৈ ধুনীয়াকৈ বনাইছে চাওক আপোনালোকে ভূপেন হাজৰিকাৰ সমাধি বনাইছে শৰাইখন জালুকবাৰী পাৰ গ'লোঁ এতিয়া লাহেকৈ আদাবাৰী পাইছোঁ এতিয়া আদাবাৰী পালোঁ এতিয়া আদাবাৰী পাৰ হৈ গ'লোঁ মালিগাঁৱত যাম বহুত যাম একদম যাম তামান যাম মই মালিগাঁৱত তোমাৰ এম্বুলেঞ্চকো টাইট নিদিয়ে এতিয়া এনেকুৱা জামত মুঠতে যদি কোনোবা চিৰিয়াছ আছে কেতিয়াবা মৰি যাব এই জামত যদি এম্বুলেঞ্চ কোনোবা ঠাইতো নেৰে মুঠতে এনেকুৱা জাম খাই ব্ৰিজ বনাই আছে তো সেইকাৰণে জামটো বেছি একদম এনেকুৱা জাম মুঠতে মানুহৰ মুঠতে অফিচ কাছাৰীৰ টাইমততো নপচে কাৰণ এতিয়া টাইমত যাব যে সেইটো টাইম নাপায় আৰু টাইমত গেটৰ পৰা এনেকুৱা মুঠতে ব্ৰিজ বনাই আছে ব্ৰিজ মুঠতে এনেকুৱা জামেই থাকিব বহুত দীঘল তাৰমানে এখন অভাৰ ব্ৰিজখন বনাই আছে বহুত বজাৰ আহি পালোঁ ইতিমধ্যে চি বাজাৰ এইটো চাইডত লেফ্ট ডাইন চাইড মাৰিবি চি বাজাৰ এইটো চাইডে অঁ ফাইনেলি মই ইতিমধ্যে আহি পালোঁ মোৰ ৰুম এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পাৰে